নমস্কাৰ বৰচাছ ফুড কৰ্ণাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে। এতিয়া 9:30 বাজিছে আৰু 9:30 বজাত মই শুই উঠিছোঁ। কিনো কৰিম, সোনকালে উঠি একেবাৰে শুই গা বিষাই গৈছেগৈ আৰু সেই ভাবিলোঁ অকণমান দেৰিলৈকে শুই লওঁ আৰু উঠোঁ। এইকেইটা দিনে অকণমান আৰামছে শুই মেলি লওঁ। গতিকে 9:30 বজাত উঠিছোঁ। এতিয়া উঠি লৈ আৰু বাকীখিনি কাম কৰিম, আপোনালোকক দেখাম অলপ মই দিনটো কি কৰি আছোঁ। এতিয়া মুখ হাত ধুই আৰামছে বহি চাহ একাপ খাই লওঁ। যিখিনি কাম কেইবা বছৰো তেনেকৈ শান্তিৰে কৰিব পৰা নাছিলোঁ বা খাব পোৱা নাছিলোঁ, চব কাম খৰখেদাকৈ চাহ কাপো মানে অলপ খৰখেদাকৈ খোৱা হয়। ধৰক এই ভাত বনাব আছে, এই কাপোৰখিনিকে ধুব আছে, নহ'লে দেৰি হৈ যাব ডিউটিলৈ, তেনেকুৱা ধৰণৰ হয় নহয় জানো বাৰু চবৰে। গতিকে এতিয়া লাহে ধীৰে বহি মেলি শান্তিৰে চাহ একাপ খাম, তাৰপিছত লাহে লাহে বাকীখিনি কামো কৰি গৈ থাকিম। আপোনালোকেও চাগে তেনেকুৱাই হৈছে। জনাবচোন আপোনালোকে কি কৰি আছে, কি নাই, কেনেকৈ পাৰ কৰিছে দিনকেইটা, তেন্তে চাই থাকিব। গা পা ধুই আহিলোঁ, আহি মেলি অলপমান ষ্টাইল কৰি ল'লোঁ, ফুট সেন্দুৰ লৈ ক্ৰীম চ্ৰীম লগাই, আৰু এতিয়া অকণমান লিপষ্টিক অলপো লৈ ল'লোঁ, নহ'লে একদম বেমাৰী মৰা যেন লাগে। ওলাই নগ'লোঁ বুলিয়ে জানো অলপমান ষ্টাইল নকৰিম নেকি না, দেখিবলৈ নিজকেতো ভাল লাগিব আৰু লিপষ্টিকখন লগাই দিয়াৰ লগে লগে একদম সতেজ লাগি যায়, ভাল লাগি যায়। গতিকে অলপ ষ্টাইল মাৰি ল'লোঁ আৰু এতিয়া ঘৰ দুৱাৰ সাৰি মেলি মচিও হৈ গৈছে আৰু এতিয়া চাকি গছ দিওঁ আৰু পটাপট ব্ৰেকফাষ্টৰ কাৰণে লাগি যাওঁ। আৰু এইফালে মোৰ মিষ্টাৰে অলপমান ফুলৰ টাববিলাক চাফা কৰি দিছে, ফুলৰ গছবিলাক এইখিনি যিহে ধূলি দিন হৈ আছে, শুকান গতিকে গোটেই ফুলৰ টাববিলাক, ফুলৰ পাতবিলাক ধূলি হৈ আছে। গতিকে এনেকৈ টাববিলাক চাফা কৰি দিছে, অলপমান স্প্ৰে মাৰি পাতবিলাকো চাফা কৰি দিছে। আৰু মোৰ বেছি ফুল নাই, ফুলৰ টাব কেইটামান আছে আৰু এইকেইটাকেই ভাল লাগে। এনেকৈ ফুলৰ টাববিলাক থাকিলেও বেছি ৰাখিব জেগাও নাই, গতিকে কেইটামান টাব আছে, এইকেইটাকে চাফ চিকুণ কৰি দিছে। কাম কৰি উঠোঁ মেলোঁ মানে 11টা বাজি গ'লেই, আৰু 11টা বজাত আৰু বেলেগ কিবা ৰুটি ভাজি বনাই খাবলৈ আৰু কিবা টাইম নিমিলি হ'বগৈ। আকৌ ইফালে দুপৰীয়া ভাতৰ কাৰণে আয়োজন কৰিবলৈ হৈয়ে যাব। গতিকে ভাবিছোঁ যে 11টা বজাত আৰু বেলেগ হেভিকৈ নাখাওঁ, চিৰা মুড়ি আছে, গতিকে চিৰা মুড়ি জলপানকে খাই পিনে ব্ৰেকফাষ্টটো সামৰি থৈ দিওঁ। আকৌ দুপৰীয়ালৈ কিবা আকৌ বনাবলৈ চিন্তাটো কৰিবই লাগিব, গতিকে এইখিনি কৰিয়ে পাল মাৰি থওঁ। এয়া চিৰা মুড়ি এয়া লৈ লৈছোঁ, এয়াও মই গোটাই থৈ দিছিলোঁ। ৰুটি ভাজি খাইও আমনি লাগিব নহয় ৰাতিপুৱা, গতিকে চিৰা মুড়িও গোটাই থৈ দিওঁ। এনেকৈ মই কেতিয়াবা খাওঁ মাজে জলপান। মাজতে দেখুৱাওঁ মোৰ বজাৰখিনি, মই কি বজাৰখিনি কৰি থ'লোঁ। এয়া এনেকৈ থৈ দিছোঁ বজাৰখিনি। আলু পিঁয়াজখিনি একেলগে ডলা এখনতে থৈ দিছোঁ। আৰু এয়া দেখিছে হালধি, আদা এনেকৈও অলপমান বজাৰ কৰিছিলোঁ। আৰু এয়া বিলাহী, গাজৰ এইবিলাক বেয়াই হৈ গৈছেগৈ অলপ 3 দিনমানটো হৈয়ে গ'ল বজাৰ কৰা। আৰু এয়া কেৰেলাও পকিছেগৈ, এইকেইটা ভাজি খাম। তাৰপিছত জাতিলাও তৰকাৰী বনাম, আজি তেনেকৈয়ে খাম। আৰু এয়া বস্তুবিলাক বেয়াই হ'বগৈ যেন পাইছোঁগৈ। আৰু এইবিলাক দেখিছে নহয়, এনেকৈ বস্তু কিছুমান বজাৰ কৰি পেলাই থৈ দিছোঁ। এইখিনি বজাৰ মই আৰামছে 10 দিনমান যাব চাগে, কমকৈ খাম, বেছি যোৱাবলৈ চেষ্টা কৰিম আৰু 10 দিনতে শেষ নকৰোঁ আৰু অলপমান খাম। যিমান বেছি দিন যাব পাৰোঁ সিমান বেছি দিন যাম। আগতীয়াকৈ যিবোৰ অলপ লেৰেলি পৰিছে বস্তু, সেইখিনি বনাই মেলি খাই ল'ব লাগিব। এয়া কণীও 15টামান আনি থৈছোঁ, বেছি কণী খাবও ভয় লাগে, গৰম আহিছে, হ'লেওতো উপায় নাই, খাবই লাগিব। আৰু এয়া অলপমান বজাৰৰ মাজতে বহি আছোঁ, বস্তুখিনি লৈ মই বহি আছোঁ বেপাৰী নিচিনাকৈ গোটেই বস্তুখিনি লৈ। এয়া চাওক, আৰু এয়া চাওক, এয়া দেখিছেনে, মই এনেই কিন্তু গোটা ৰঙালাও নিকিনো, এই এচিটাকৈ যে বজাৰত বিকে, তেনেকুৱাকৈ খাবলৈ মন গ'লে এচিটা লৈ আহোঁ 10 টকা দি, আৰু সেয়া আনি খাওঁ। সদায়তো ৰঙালাও খাব ভাল নালাগে, কেতিয়াবা খাব মন যায়, তেতিয়া মানে তেনেকুৱাকৈ আনো। কিন্তু এতিয়া কি কৰিছোঁ, ভয়তে এতিয়া চব গোটা বস্তু আনিছোঁ, যাতে এটুকুৰা কৰি অলপ খাব পাৰোঁ। গতিকে এই ধৰণে মই গোটা বস্তু চব আনি লৈছোঁ ভয়তে। এয়া এটুকুৰা আছেই মোৰ জাতিলাও আগৰ, এয়া এটুকুৰা আজি আৰু এখেতকে আৰু অকণমান খাম, অলপমান কাটি কুটি, উপায় নাই। বা ইমান ডাঙৰ বেছি খাব নোৱাৰি।
এচিতা এইটো চিতা বা এই চিতা আকৌ থাকি গ'ল এই চিতা আকৌ খাব লাগিব নহ'লে বেয়া হৈ যাব বা জাতিলে একদম দীঘে পথালিয়ে জাতিলাওকে বনাব লাগিব এইকেইদিন আৰু এই দুচিতাও এতিয়া বহুতেই হ'বগৈ উপায় নাই আৰু মিলাই মিলি খাওঁ আৰু থাকি গ'লে ৰাতিও গৰমাই থৈ দিম আৰু খাম আৰু নহ'লে এনেকুৱা দিনত আৰু বস্তু পেলাই খোৱা দিন নাই যিমান পাৰি কমকৈ হাঁচি খাব লাগিব গতিকে পেলাবলৈ নাই একো বাকলিটো টান যদি কোমল হোৱাহেঁতেন মই এইখিনিও ভাজি খালোঁ হয় জাতিলাও বাকলি খাই বহুতেই ভাল লাগে জলকীয়া অলপ দি অকণমান তেল বেছি লাগে আৰু ভালদৰে সৰুকৈ মিহিকৈ কাটি খাবলৈ কিন্তু বহুতেই ভাল লাগে আপোনালোকেও চাগে ভাল পায় ন বহুতেই ভাল পায় মই জানো এইটো কথা বহুতে কয় জাতিলাও বাকলি খাবলৈ বহুত ভালেই লাগে বাকলিখিনি পেলাই দিওঁতে অকণমানেই হৈ গ'লগৈ হয় দেই বাকলি চাকলি ইমান ডাঙৰ সৰহ দেখিছিলে এতিয়া বাকলিখিনি পেলাই দিলোঁ কমি গ'ল গতিকে আৰু এটুকুৰা ইয়াৰ পৰা কাটিম আৰু মিলাম এতিয়া মই মোৰ আলু পিঁয়াজৰ এই বাৰীখনৰ পৰা এটা আলু বাচিম বেছি ডাঙৰ আলু নিদিওঁ একেবাৰে সৰু আলু এটা দিম কোনটো আলু দিম এইটো আলুৱে দিম আৰু তাতকৈ বেছি নিদিওঁ এইটো আলুৱে দিম আৰু নিদিওঁ আৰু এইটো আলু এটা লৈছোঁ আৰু এটা পিঁয়াজ বাচিম সৰু চাই কাৰণ বেছি খোৱা দিন নাই গতিকে হাঁচি অকল এইটো এইটোকে ধৰিছোঁ এইটো ডাঙৰে হৈছে নেকি অকণ সৰু এটাই লওঁ মই নাই ডাঙৰ এটা লওঁ কাৰণ কিয় তিতাকেৰেলা ভাজিম নহয় তিতাকেৰেলা ভাজিবলৈওতো পিঁয়াজ লাগিব গতিকে ডাঙৰ পিঁয়াজ এটা লৈছোঁ আৰু এইটোকে দুভাগ কৰিম এভাগ এতিয়া লাওত দিম আৰু এভাগ দিম তিতাকেৰেলা ভাজিত গতিকে হৈ গ'ল এই দুটা মই বাছি ল'লোঁ দেই ৰাইজ মোৰ এই আলু পিঁয়াজৰ বাৰীখনৰ পৰা লগতে গাজৰ বিলাহী বিন চবেই হৈছে বাৰীখনত এয়া দালি টিকলু বাতি এটাতে তিয়াই লৈছোঁ এয়া অলপমান একেবাৰে মই এইকেইদিন চিপচ হৈ গৈছোঁ একেবাৰে কমাই দালি তিয়াইছোঁ কিয়নো ইমান দালি লাগে হয় নহয় জাতিলাও আলু এইবিলাক দিমেইচোন আৰু ইমান দালি নালাগে নহয় সেইকাৰণে দালি অকণমানহে তিয়াইছোঁ এইখিনি ভালকৈ অকণমান কোমলিবলৈ দিওঁ 21 দিনৰ পিছৰ পৰা মোৰ কিন্তু উন্নতি হ'ব দেই মই পূৰা চিপচ হ'বলৈ শিকিছোঁ যে 21 দিনতে পূৰা চিপচ হৈ যাবলৈ শিকিছোঁ আৰু শিকিম আৰু গতিকে এই কুকাৰত দালি লাও আলু দি লৈছোঁ পানী অলপমান দি লৈছোঁ আৰু ইয়াতে দি দিম নিমখ হালধি আৰু নহৰু আদাৰ পেষ্ট অকণমান দি দিম আৰু এইখিনি 3টামান চিটি মৰুৱাই দিওঁ তেলখিনি গৰম হৈছেগৈ এতিয়া পিঁয়াজখিনি দি দিওঁ পিঁয়াজখিনি ভাজ খাইছেগৈ আৰু এতিয়া ইয়াতে দি দিওঁ বিলাহীখিনি আৰু এইখিনি ধুনীয়াকৈ কোমল হোৱাকৈ ভাজি ল'ম আৰু বিলাহীখিনি অকণমান লেৰেলিছে বেছি লেৰেলা নাই অকণমান ইয়াতে এতিয়া থেতেলাই থোৱা নহৰু কেইফুটাও দি দিছোঁ মই এনেকৈ নহৰু কেইফুটা ধুই পেলাই এনেই থেতালি পিনে দি দিছোঁ বাকলি চাকলি গুচোৱা নাই আৰু মই প্ৰায় বাকলিয়ে চাকলিয়ে দিওঁ নহৰুবিলাক ভাজি হওক বা চব্জিত হওক ধুই লওঁ গোটাই আৰু এনেকৈ গোটাই থেতেলিয়াই পিনে দি দিওঁ তেতিয়া এনেই আপোনালোকে চাবচোন নহৰু যদি মিহি পেষ্ট কৰি দিয়ে নহয় তাৰ হেৰিটোতকৈ মানে নহৰু যদি থেতালি দিয়ে তাৰ স্মেলটো বেছি ধুনীয়া ওলায় কিন্তু আপোনালোকে চাবচোন কেতিয়াবা ট্ৰাই কৰি বাকলিয়ে চাকলিয়ে ধুব আৰু থেতেলিয়াই পিনে দিবচোন চব্জি তৰকাৰীবিলাকত তাৰ কিন্তু গোন্ধটো বেছি ধুনীয়া ওলায় এনেই এনেই পেষ্ট মিহি কৰি দিয়াতকৈ থেতালি দিলে বেছি ভাল হয় ইয়াৰ গোন্ধটো আৰু এতিয়া মই ইয়াতে হেৰি দি দিম এইখিনি দালিখিনি দি দিম দালিখিনি আপোনালোকক দেখুৱাওঁ কি হৈ আছে এইখিনি দালিখিনি কি বুলি ক'ম এতিয়া এইখিনি দালিয়ে ক'ম নে লাও আলু তৰকাৰী বুলিয়ে ক'ম নে নাজানো আৰু এইখিনি মিক্স হৈ গৈছে দালি বুলিও ক'ব নোৱাৰি দালি বুলি ক'লেও একেবাৰে ঢেঙীয়া দালি বুলি ক'ব লাগিব আৰু মোৰ দালি বুলি ক'বলৈ মনেই যোৱা নাই অলপমানহে দালি আছে উত্তত দালিখিনি সিজিছেগৈ বাৰু আৰু এনেই লাও তৰকাৰীয়ে বুলিয়ে কৈছোঁ আৰু এতিয়া এইখিনি ইয়াত তেল মাৰি দিওঁ দি দিওঁ এইখিনি ইয়াতে ঢালি এইখিনি ভালকৈ উতলাই থাকিম উতলাই আৰু অলপমান সিজাম থপথপীয়া হ'ব
থপথপীয়া হ'লে এইখিনি আৰু কোমলি সিজি ইয়াৰ মানে গ্ৰেভিটো ডাঠ হৈ যাব, ভাল হৈ যাব পিছত। এতিয়াই দেখিছে এনেকুৱা কিবা ঢেংঢেঙীয়া, পিছত যেতিয়া উতলি মেলি হ'বগৈ নহয় তেতিয়া চাব ধুনীয়া হৈ যাব। এতিয়া এইখিনি মই ভালদৰে উতলিবলৈ দিম। এয়া চাওক কি ধুনীয়া হৈ গ'ল, ডাঠ হৈ গ'ল। এয়া মই কৈছিলোঁ নহয় ধুনীয়া ডাঠ হৈ যাব বুলি তৰকাৰীখিনি। এয়া দেখিছে কিমান ধুনীয়া হৈ গৈছে, থপথপীয়া হৈ গৈছে একেবাৰে। এতিয়া ঢেংঢেঙীয়া হৈ থকা নাই আৰু, এতিয়া পূৰা থপথপীয়া হৈ গ'ল, ধুনীয়া হৈ গ'ল। ইয়াত ধনিয়া পাত দিয়াহেঁতেন ভাল আছিলে, কিন্তু মোৰ ওচৰত ধনিয়া পাত নাই। মই বেয়া হ'ব বুলি ধনিয়া নানিলোৱেই, গতিকে ধনিয়া নাই, এনেকৈ খাব লাগিব আৰু। এয়া ধুনীয়া হৈ গৈছে, এইখিনি মজা লাগিব খাবলৈ। এতিয়া পুনৰ কেৰাহী এটাত তেল গৰম কৰি লৈছোঁ আৰু ইয়াতে নহৰু 2 ফুটা সৰু সৰুকৈ কাটি লৈছিলোঁ আৰু এইখিনি ইয়াতে দি লৈছোঁ। এতিয়া মই তিতা কেৰেলা ভাজিম আৰু এয়া তিতা কেৰেলা এয়া কাটি লৈছোঁ। তিতা কেৰেলা একেবাৰেই কম হ'লগৈ আৰু এইখিনি ভাজি দিলেতো আৰু শুকাই মেলি কিমানেই কম হৈ যাব। সেইখিনি তিতা কেৰেলা ভাজিয়েই নে দৰৱেই নে চাটনিয়েই নে গমেই নাপাব। গতিকে মই বাধ্যত পৰি আলু এটা দিব লগা হ'ল। নিদিওঁ বুলি ভাবিছিলোঁ কিন্তু উপায় নাই, দিবলগীয়া হ'ল। এতিয়া এইখিনি ইয়াতে ভাজি লওঁ। ধেমালি কৰি আছোঁ দেই, আচলতে মই এই ব্লগ বুলিয়ে কওক বা কি বুলি ভিডিঅ'য়ে বুলিয়ে কওক, মই এনেই হাঁহিবলৈহে বনাই আছোঁ। কাৰণ কিমাননো কৰোণা বুলি ভয়তে আৰু থাকিম নহয় জানো, চিন্তা কৰি অলপ মনটোও ফ্ৰেছ কৰিব লাগে। সেইটো টেনশ্যন আহি গ'লেতো আৰু মুখ চুখ শুকায়ে যায়। গতিকে ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰা এয়া ডিঙিতে হেডফোন নহয় মাইক্ৰ'ফোনডাল লৈ পেলাই লগাই আজি ফোনটোকে লৈ ঘূৰি ফুৰিছোঁ। কাৰণ বোলো আজি ৰাতিপুৱাৰ পৰা ব্লগ এটাকে কৰোঁ আৰু জমনিয়ে হওক লাগিলে যিয়ে হওক, কৰিবতো নাজানোৱেই ব্লগ, কিন্তু বোলো কৰোঁ আৰু চাই নিজেও হাঁহিম, মোৰ ঘৰৰ মানুহে হাঁহিব আৰু মোক চাৱা মানুহেও যাতে হাঁহি থাকিব। আৰু হাঁহিলে মেলিলে ফূৰ্তি কৰি থাকিলে মনবোৰ ফ্ৰেছ লাগে, সেইবাবে ব্লগটো বনালোঁ। আৰু মই আজি সেইকাৰণে জমনিকৈ চব কথাবিলাক কৈ আছোঁ। আপোনালোকে যদি কোনোবা বেয়া পাইছে ক্ষমা কৰিব আৰু দেই। এতিয়া মই এই কেৰেলাখিনি ভাজি লওঁ। পিঁয়াজ কাটি থৈছোঁ, পিঁয়াজখিনি মই কেৰেলা আৰু আলু অলপমান সিজিলে মানে দিম। অলপ কেৰেলা ভাজিত পিঁয়াজটো কেঁচা পিছত হৈ থাকিলে ভাল লাগে। গতিকে এইখিনি অলপ ফ্ৰাইকৈ বনাম। ইয়াত এতিয়া নিমখ হালধি দি দিম আৰু একদম আপোনালোকেতো জানেই এইবিলাক সাধাৰণ কেৰেলা ভাজি আৰু দেখুৱাই নাথাকোঁ আৰু। গতিকে এইখিনি কথা ক'বলৈকে মই কেৰেলা ভাজিখিনি বনোৱা দেখালোঁ আৰু। এয়া মোৰ খানা ৰেডি হৈ গ'ল, দুপৰীয়া খানা 2:30 বাজিলগৈ আৰু ভাতকেইটা খাই লওঁ। এয়া ভাত, তাৰপিছত এয়া জাতিলাও আলু দালিৰ তৰকাৰী আৰু এয়া তিতা কেৰেলা ভাজি, এইখিনি। তাৰপিছত এয়া আৰু আচাৰ অলপমান ল'ম, এনেকৈ খাম। আৰু এয়া অকণমান আচাৰ উলিয়াই লৈছোঁ। এতিয়া ভাত খাই উঠি হৈ গৈছে। তামোল এটা কাটি লৈছোঁ, ইমান ধুনীয়া চাওক বগা তামোল, ইমান ধুনীয়া, পূৰা মিঠা হ'ব এই তামোলটো। আপোনালোকে তামোল নোখোৱাসকলে চাগে বেয়া পাইছে দেখি পেলাই, কিন্তু অকণমান খোৱা অভ্যাস আছে আৰু সেইকাৰণে তামোলো গোটাই থৈছোঁ। অলপমান তামোল খাওঁ, নহ'লে ভাল নালাগে। গতিকে তামোলটো কাটি লৈছোঁ। এইটো চাগে 10-15 টুকুৰামান কৰিম নেকি। অকণমান খাওঁ, বেছি নাখাওঁ আৰু বেলেগ অভ্যাস নাই খোৱা, তামোলেই খাওঁ। গতিকে চব ইমান ধুনীয়া তামোল, খোৱাসকলে চাগে দেখি বহুত ভাল লাগিছে ন। তামোলটো বহুতেই সোৱাদ লগা হ'ব এইটো তামোল। কৈছিলোঁহে 10 টুকুৰামান বুলি, 10 টুকুৰা নহ'লে কেইটুকুৰা হ'লনো? হৈছে পূৰা 10 টুকুৰা হৈছে। এয়া দেখিছেনে কিমান সৰুকৈ এনেকৈ কাটি লৈছোঁ। এনেকৈ কৈ অলপমান পাণ অকণমান লগত খাওঁ, বেছি নাখাওঁ। চূণ চাটাটো একেবাৰে নাখাওঁ দেই, এনেকৈ ইমান কণ খাওঁ আৰু আমাৰ অসমীয়া মানুহৰ এইটো পৰম্পৰাগত নিয়ম নহয় জানো, যে আলহী আহিলে তামোল এখন দিব লাগে বুলি আগৰ পৰাই সেইটো নিয়ম আমাৰ অসমীয়া মানুহৰ। আমাৰ মাৰ ঘৰতো তেনেকৈ আলহী আহিলে আমি তামোলখন যাচোঁ, মোৰ শাহু ঘৰতো তেনেকৈ তামোলখন যাচে আৰু তেনেকৈ আমাৰ সৰুৰ পৰা এইবিলাক পাই আহিছোঁ কাৰণে আমাৰো চাগে অভ্যাসটো হ'ল খোৱা। বেছি নাখাওঁ, অলপমানে খাওঁ। গতিকে মোৰ ঘৰতো মই তামোল মজুত ৰাখোঁ, আলহী আহিলে যাচোঁ। কিন্তু আজিকালি এইবিলাক নাইকিয়া হৈ গৈছে, আজিকালিতো চব চুপাৰী এইবিলাকহে দিয়ে মানুহক, কিন্তু মই তামোলে যাচোঁ দেই। এয়া ভাত পানী খাই হৈ গ'ল আৰু এয়া তামোলো চুবাই আছোঁ, লগতে অলপমান তামোলৰ জুতি লৈ আছোঁ আৰু ভাবিছোঁ
ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু বেছি দীঘলীয়া নকৰোঁ গতিকে আপোনালোকে কেনেকুৱা পালে জনাব আৰু ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিলে যেন তাকে সকলোকে অনুৰোধ জনাইছোঁ তেতে পুনৰবাৰ নতুন ভিডিঅ'ৰে আকৌ লগ পাম আজিলৈ আহিছোঁ সকলোৱে শান্তিত থাকিব সুখত থাকিব ফূৰ্তি ফাৰ্তা কৰি থাকিব আৰু ঘৰতে সোমাই থাকিব আৰু সকলোৱে সুৰক্ষিত হৈ থাকিব তেন্তে আজিলৈ আহিছোঁ বাই বাই